দাঁতৰ চিকিৎসাৰ বাবে যোৱাৰ পিছতে এখন ব্যক্তিগত হাস্পতালৰ দুটা ভিন্ন কোঠাত মাতৃ কন্যাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে মণিনগৰ অঞ্চলৰ এখন ব্যক্তিগত হাস্পতালৰ দুটা ভিন্ন কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ভাৰতী ৱালা নামৰ ৩০ বৰ্ষীয় মহিলাগৰাকীৰ লগতে তেওঁৰ মাতৃ চম্পাৰ মৃতদেহ। ভাৰতী ৱালাৰ ভাতৃয়ে জানিবলৈ দিয়া মতে বুধবাৰে পুৱা দাঁতৰ চিকিৎসাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল ভগ্নী আৰু মাতৃ। অৱশ্যে আৰক্ষীয়ে জানিবলৈ দিয়া মতে যিখন হাস্পতালত দুয়োৰে মৃতদেহ উদ্ধাৰ হৈছে সেই হাস্পতালখনত তেওঁলোকৰ কোনো এপইণ্টমেণ্ট নাছিল বা অপাৰেশ্যনো হোৱা নাছিল। আৰক্ষীৰ মতে আহমেদাবাদৰ থানাৰ অন্তৰ্গত ভুলভাই পাৰ্কৰ সমীপত অৱস্থিত চিকিৎসালয়খনৰ ভিতৰৰ পৰা দুৰ্গন্ধ নিৰ্গত হ'বলৈ আৰম্ভ কৰাৰ পিছতহে এই ঘটনা পোহৰলৈ আহে। চিকিৎসালয়খনৰ অপাৰেশ্যন থিয়েটাৰৰ আলমাৰীত উদ্ধাৰ হৈছে ভাৰতীৰ মৃতদেহ। চিকিৎসালয়খনে ঘটনা সন্দৰ্ভত কাগনাপিত আৰক্ষীক অৱগত কৰি তদন্ত আৰম্ভ কৰে। এটা দলে চিকিৎসালয়ত উপস্থিত হৈ CCTVৰ ফুটেজ স্কেন কৰিবলৈ আৰম্ভ কৰে আৰু সেই সময়তে তেওঁলোকে গম পায় যে ভাৰতীৰ সৈতে চিকিৎসালয়খনলৈ অহা আন এগৰাকী মহিলাও আছে। আৰক্ষীৰ দলটোৱে চৌহদত তালাচী আৰম্ভ কৰি অৱশেষত চিকিৎসালয়খনৰ দ্বিতীয় মহলাৰ এটা কোঠাৰ বিচনাৰ তলৰ পৰা ভাৰতীৰ মাতৃৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মহিলা দুগৰাকীয়ে চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত এঘণ্টা ধৰি CCTV কেমেৰাত ৰহস্যজনকভাৱে বন্ধ হৈ আছিল। আৰক্ষীয়ে জনোৱা মতে মাতৃৰ শৰীৰত ডিঙি চেপি ধৰাৰ চিন আছে আৰু ইতিমধ্যে ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ এটা দলে সেই স্থানত উপস্থিত হৈ নমুনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। প্ৰাথমিক তদন্তত দুয়োগৰাকী মহিলাক বিষাক্ত বেজী প্ৰদান কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ঘটনাৰ সত্যাসত্য পোহৰলৈ আহিব। সহকাৰী আৰক্ষী আয়ুক্ত মিলাপ পেটেলে জানিবলৈ দিয়া মতে তেওঁলোকে চিকিৎসালয়খনৰ কৰ্মচাৰীসকলক সোধা-পোছা কৰি আছে আৰু চিকিৎসালয়খনত কাম কৰা লোককে ধৰি আন ৩-৪জন লোককো সোধা-পোছাৰ বাবে আটক কৰিছে। আমাৰ এই ভিডিঅ'টিৰ জৰিয়তেও আমি দাবী উত্থাপন কৰিছোঁ মাতৃকন্যাৰ হত্যাকাৰীয়ে যাতে উচিত শাস্তি পায়। আৰু যদিহে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।